So thank you. Bhuvan Pegu. অধ্যক্ষ মহোদয় এই এমেণ্ডমেণ্ট যিখিনি আনিছে ইয়াতে তাৰমানে আপোনাৰ একেলগে মিচিং বড়ো কছাৰী হেঙাল কছাৰী দেউৰী সোণোৱাল ৰাভা তিৱা আমাৰ 6 শিডিউল এৰিয়াত নপৰা কাৰ্বি আংলং ডিমা হাছাও আৰু বিটিআৰক বাদ দি বাকী যিখিনি অসমৰ প্লেইনছ এৰিয়াৰ কাউন্সিল এৰিয়া আছে ইয়াক লৈ এমেণ্ডমেণ্টটো আনিছে এটা এমেণ্ডমেণ্টবোৰ যেতিয়া মই এনেই ইয়াৰ হিষ্ট্ৰীটো যেতিয়া 1995 যেতিয়া মিচিং অট'নমাছ কাউন্সিল গঠন হৈছিলে ৰাভা আৰু তিৱাও গঠন হৈছিলে তাৰ পাছৰ পৰ্যায়ত লাহে লাহে এই আপোনাৰ বেলেগ কাউন্সিলবোৰো গঠন হ'ল আপোনাৰ সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল দেউৰী অট'নমাছ কাউন্সিল গঠন হ'ল এই গঠন প্ৰক্ৰিয়াৰ গোটেই বিষয়বোৰ যেতিয়া চালোঁ প্ৰত্যেকবাৰ যেতিয়া এমেণ্ডমেণ্ট অনা হৈছে কাউন্সিলবোৰক শক্তিশালী কৰাৰ কাৰণে এমেণ্ডমেণ্টটো আনিব লাগে বুলি সদায় এটা মত চৰকাৰৰ আছিলে এতিয়া অধ্যক্ষ মহোদয় এতিয়া এই কাউন্সিলবোৰক বিশেষকৈ প্লেইনছ টাইপ এৰিয়াৰ কাউন্সিলবোৰক শক্তিশালী কৰিব লাগে ইয়াত কাৰো ডিমত নাই এছেম্বলিৰ ভিতৰতে আমাৰ বিভিন্ন চৰকাৰৰ সময়ত এইটো সদায় প্ৰচেষ্টা এটা চলি আছে আৰু যোৱা আপোনাৰ বিটিআৰৰ কোকৰাঝাৰত যেতিয়া আমি আলোচনা কৰিছিলোঁ যে 6 শিডিউল যেতিয়া ইন্ট্ৰডিউচ কৰা হৈছিলে হিলছ এৰিয়াবোৰত ইন্ট্ৰডিউচ কৰিলে কিন্তু প্লেইনছ এৰিয়া অসমৰ প্লেইনছ এৰিয়া মানুহৰ যিটো ভূমি আছিলে সেই এৰিয়াত 6 শিডিউল ইন্ট্ৰডিউচ কৰা নহ'ল পাছলৈ বহুত আন্দোলন কৰাৰ পাছত বিটিআৰত এইটো ইন্ট্ৰডিউচ কৰা হ'ল 6 শিডিউল কিন্তু এতিয়াও তাৰমানে কাউন্সিল মিচিং ৰাভা তিৱা কাউন্সিলখিনি বাদ পৰি আছে ডিমাণ্ড আছে চৰকাৰে প্ৰপ'জেল চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ পঠাইছে ভাল কথা কিন্তু অধ্যক্ষ মহোদয় মই কেতিয়াবা ভাবি থাকোঁ এই কাউন্সিলবোৰ যদি নহ'লেহেঁতেন উত্তৰ পূৰ্বাঞ্চলত লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে এই সংবিধানত যদি ইনকৰ্পৰেট কৰি 6 শিডিউল নানিলেহেঁতেন আৰু কাউন্সিলবোৰ যদি নহ'লেহেঁতেন অসমৰ আজিৰ জনজাতিসকলৰ কি অৱস্থা হ'লেহেঁতেন হিলছ এৰিয়াৰ জনজাতিসকলৰ কি অৱস্থা হ'লেহেঁতেন অধ্যক্ষ মহোদয় কেতিয়াবা আপুনি এনেকৈ ভাবি চাওক যদি ভাৰতবৰ্ষ যদি ভাৰত ৰাষ্ট্ৰ যদি ব্ৰিটিছৰ আমোলৰ পৰা যদি স্বাধীন নহ'লেহেঁতেন আমি আজি কেনেকুৱা এটা দেশত বসবাস কৰিলেহেঁতেন বা এনেকৈ যদি চাওঁ অধ্যক্ষ মহোদয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ ভাৰত ৰত্ন তেখেতে অসমক বাংলাদেশত চামিল হোৱাত যদি বাধা নিদিলেহেঁতেন আজি অসম যদি বাংলাদেশৰ পাৰ্ট হ'লেহেঁতেন অধ্যক্ষ মহোদয় আপুনি ভাবি চাওক আমি আজি ইয়াত কেনেকুৱা এটা অৱস্থাত থাকিলোহেঁতেন যদি ব্ৰিটিছৰ আমোলৰ অধীনত এতিয়াও যদি থাকিলোহেঁতেন আমি কলনী হিচাপে আমি আমাৰ ৰাষ্ট্ৰীয় গীত জনগণ মন আমি গালোহেঁতেন নাই বাংলাদেশৰ অধীনত যদি আমি থাকিলোহেঁতেন অসমীয়া মানুহ আমি মোৰ আপোনাৰ দেশ আমি অফিচিয়েলি বজালোহেঁতেন নাই সেইকাৰণে কেতিয়াবা ভাবি থাকোঁ অধ্যক্ষ মহোদয় যদি সেই এনেকুৱা চিটুৱেশ্যনত যদি থাকি গ'লোহেঁতেন আপোনাৰ মোৰ নামটো মোৰ ভুৱন পেগু নামটো এই ভুৱন পেগু হৈ থাকিলেহেঁতেন না নহয় ভুৱন উদ্দিন পেগু হ'লেহেঁতেন বা মানে নহয় যদি বাংলাদেশৰ অধীনত যদি আমি থাকিলো ছাৰ সাবজেক্টটো বেলেগ ফালে যোৱা নাই জানো কাউন্সিল ডিসকাশন অটোনমাস কাউন্সিল জেনারেল ডিসকাশন হয় আমি ক'লেতো আপুনি জেনারেল ডিসকাশন এইটো ডিসকাশন কাউন্সিলৰ এটা ছাৰ কি ডিসকাশন হৈছে জেনারেল ডিসকাশন না না আপোনালোকে ক'লেই হ'ল ক'ৰ পৰা গৈ হিন্দু মুছলমান উলিয়াইছেগে বহুত ডিসকাশন আপুনি আপোনাৰ সময়ত ক'লেই হ'ল জেনারেল ডিসকাশন অধ্যক্ষ মহোদয় স্যার এটা প্ৰস্তাৱ ল'লেও ভাল হ'ব স্যাৰ দেশ স্বাধীন হোৱাৰ পিছত ইমানখিনি ভাল কথা হৈছে গতিকে স্বাধীনতা সংগ্ৰামীসকলক ধন্যবাদ দি পেলাই এইটো লগতে এড কৰি দিব হয় হয় এইটো ধন্যবাদ দিম এতিয়া অধ্যক্ষ মহোদয় কেতিয়াবা এইকাৰণে মই ভাবি থাকোঁ আমাৰ যে নামবোৰ যে হয় আমাৰ নামটো আমাৰ আইডেণ্টিটি অধ্যক্ষ মহোদয় কোনো জাৰ্মান মানুহ এজনৰ নাম আপুনি বিশ্বজিৎ নাপায় কোনো ইউৰোপিয়ান আপোনাৰ ডেনমাৰ্কৰ মানুহ এটাৰ নাম ভুৱন নাপায় আফ্ৰিকাৰ কোনোবা ৰাষ্ট্ৰৰ এৰিয়াত মানৱ ডেকা এইটো নাপাব আপুনি আৰু যেতিয়া নামটো চাইনিজ মানুহ এটাৰ নামটো বেলেগ হ'ব প্ৰহ্লাদ কেতিয়াও নাপায় এইকাৰণে নামটো আইডেণ্টিটি হয় এইকাৰণে কেতিয়াবাই মই ভাবি থাকোঁ যদি ব্ৰিটিছৰ আমোলৰ অধীনত যদি আমি থাকিলোহেঁতেন এতিয়া ৭৫ বছৰ বোলে এতিয়াও ব্ৰিটিছৰ অধীন বা কিবা এটা কাৰণে এইটো আপোনাৰ ইষ্ট পাকিস্তান যেতিয়া কাৰ্ভড আউট কৰা হ'ল তেতিয়া যদি অসম বা উত্তৰ পূৰ্বাঞ্চল বোলে এই বাংলাদেশত যদি সোমাই গ'লেহেঁতেন
কেনেকুৱা এটা চিটুৱেশ্যন হ'লেহেঁতেন আমাৰ নিচিনা সৰু সৰু জাতি জনগোষ্ঠীবোৰৰ আজি দেউৰী মানুহৰ আমিতো দেউৰী মানুহতো 1-1.5 লাখ মানুহ আছে নাইকিয়া হৈ গ'লহেঁতেন চ' এই কথাবোৰ যেতিয়া ভাবোঁ এই যে সংবিধানৰ সৃষ্টিকৰ্তা B.R. আম্বেদকাৰ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ কম কথাটো গভীৰতে ভাবি মেলি এই যে শিডিউলটো আনিলে কিন্তু প্লেইন ট্ৰাইবৰ মানুহ আমি বাদ পৰি গ'লোঁ অটো সময়তো কেতিয়াবা মই ভাবি থাকোঁ এইকাৰণে কিন্তু মই কেতিয়াবা ভাবি থাকোঁ মোৰ ভুৱন নামটো থাকোঁতে মোৰ ভুৱন নামটো অটো সময়তো মিচিং শব্দ নহয় I have lost my identity in my name. Ranoj শব্দটো Ranoj Pegu. Pegu is missing. But we have lost our identity in our name. অধ্যক্ষ মহোদয় মই কেতিয়াবা যদি চাওঁ আপোনালোকৰ ভকেবুলাৰী যদি চাওঁ বিশ্বজিৎ শব্দটো আপোনাৰ বেয়া নাপাব নামটো কোৱাৰ কাৰণে বড়ো লেংগুৱেজৰ ভিতৰত আছে নাই কেতিয়াবা চ' মই এইকাৰণে এই আমাৰ ব্ৰিটিছ এজন ৰাইটাৰ দ্য মষ্ট এফেক্টিভ ৱে টু ডিষ্ট্ৰয় পিপল ইজ টু ডিনাই and obliterate their understanding of their history. তাৰমানে language is a key part of history and identity. When indigenous languages are lost due to forced assimilation or lack of institutional support, an entire way of understanding the world is erased. আমাৰ ভাষাটো যদি নাইকিয়া হৈ যায় আমাৰ পৃথিৱীখন চোৱাৰ দৃষ্টিভংগীৰে আমাৰ জনগোষ্ঠীটোৱে নাইকিয়া হৈ যাব Many indigenous languages are endangered today and effort to revive them are crucial for preserving history and identity. When a people's understanding of their past is denied and distorted, it weakens their ability to assert their rights and preserve their culture and pass down the tradition to future generations. এতিয়া এই কথাবোৰ যেতিয়া ভাবো অধ্যক্ষমহোদয় এই কাউন্সিলবোৰ কিমান ইম্পৰ্টেণ্ট এই কাউন্সিলবোৰ যদি নহয় আৰু মই এইকাৰণে আজি ৰাজহুৱাভাৱে অসমৰ খিলঞ্জীয়া মানুহৰ হৈ আৰু অসমৰ ভূমিপুত্ৰ ট্ৰাইবেলৰ হৈ এইখন চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাদাৰ টাংটো এইবাৰ প্ৰথমবাৰ এইবাৰ এপ্ৰিলৰ পাছত ইন্ট্ৰডিউচ হ'ব স্কুলত নিজৰ মাতৃভাষাত পাঠদান আৰম্ভ হ'ব আৰু নৰ্মেলি এইটো কনষ্টিটিউশ্যনৰ সংবিধানৰ পাৰ্ট হ'ব লাগিছিলে কিন্তু আমি যুদ্ধ কৰিবলগীয়া হ'ল বহুত জেগাত যে আমাৰ কেতিয়াবা মই ভাবি থাকোঁ এই যে ৭৫ বছৰ ভাৰত স্বাধীন হোৱাৰ পাছত প্ৰথমবাৰ মিচিং লেংগুৱেজটো স্কুলত ইন্ট্ৰডিউচ হ'ব মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হিচাপে মই কেতিয়াবা ভাবি থাকোঁ ৭৫ বছৰ আগত যদি হ'লেহেঁতেন আমাৰ বহুত মই ৭৫ বছৰ আগত যদি হ'লেহেঁতেন এই কামটো মোৰ নামটো ভুৱন নহয় কোনোবা এটা বেলেগ হ'লেহেঁতেন অধ্যক্ষ মহোদয় মিচিং মানুহৰ নামত চন্দন পেগু আছে চন্দ্ৰ দলে আছে চন্দ্ৰ মানে কি মুন সূৰ্য কুটুম আছে সূৰ্য পেগু আছে সূৰ্য মানে কি আমাৰ মিচিং ভাষাত সূৰ্য মানে দৌনী চ' মই কেতিয়াবা ভাবি থাকোঁ সূৰ্য নামটো নিদি সূৰ্য পেগু নিদি দৌনী পেগু দিলে কি লোকচান হ'লেহেঁতেন বা চন্দ্ৰ কুটুম নিদি পল কুটুম দিলে কি লোকচান আছিলে পলটো আমাৰ চন্দ্ৰ হয় চ' নিজৰ ভাষা উই হেভ আৱাৰ লেংগুৱেজ আৱাৰ আইডেণ্টিটি কিন্তু যোৱা ৭৫ বছৰ আমাৰ আইডেণ্টিটি আমাৰ লেংগুৱেজ প্ৰটেক্ট কৰাৰ কাৰণে আমি নিজে যুঁজিবলগীয়া হ'ল স্বায়ত্তখন বোলা বস্তুটো বিচাৰিবলগীয়া হ'ল সংবিধানত আছিলে আমাক নিদিলে অধ্যক্ষ মহোদয় এতিয়া এই স্বায়ত্তশাসনসমূহক মই ভাবোঁ কিমান ইম্পৰ্টেণ্ট কেতিয়াবা বুজিলে মই কেতিয়াবা আহোম বুৰঞ্জীটো মোৰ যিহেতু ছাবজেক্ট আহোম বুৰঞ্জী আছিলে মই কেতিয়াবা ভাবি থাকোঁ অৰিজিনেল আহোমসকলে যেতিয়া অসমত ৰাজত্ব আৰম্ভ কৰিছিলে নামবোৰ কেনেকুৱা আছিলে নামবোৰ যদি চাওঁ চুকাফা চুটেফা চুবিনফা চুদাংফা চুকলুংমুং এতিয়া এইবোৰ গৈ অখিল কেতিয়া হ'ল নামটো তাৰপাছত কিবা এটা কাৰণে যদি বাংলাদেশত সোমাই গ'লহেঁতেন অখিলুদ্দিন হৈ গ'লহেঁতেন নহয় মই তাৰমানে কি হিষ্ট্ৰীটো হাউ কমপ্লিকেটেড হিষ্ট্ৰী ইজ how we people lose our identity how we lose our identity আৰু মই ভাবোঁ এই কাউন্সিলসমূহক যিমান পাৰে অধ্যক্ষ মহোদয় শক্তিশালী কৰাটো এইকাৰণেই প্ৰয়োজন কাউন্সিলক বহুতে ভাবে যে এইটো কিবা ৰাস্তা বনোৱা ডেভেলপমেণ্ট কিবা এজেণ্ডা এটা লোৱাৰ কাউন্সিল বা পইচাটো কেনেকৈ খৰচ কৰিছে এইটোক লৈ অকল মেয়াৰ ডেভেলপমেণ্ট এজেণ্ডাক লৈ এইটো চালে নহ'ব ইট শ্বুড বি ভিউড এজ এ ইনষ্ট্ৰুমেণ্ট এ টুলছ টু প্ৰিজাৰ্ভ ওৱান লেংগুৱেজ one identity, one faith,
আমাৰ আইডেণ্টিটি আমাৰ ফেইথ আমাৰ কালচাৰ এইটোক ৰক্ষা কৰাৰ কাৰণে এটা ৰক্ষা কৱচ হিচাপে ধৰিব লাগে আৰু এইকাৰণে এইটোক ৰক্ষা কৱচ হিচাপে যদি ধৰিব লাগে ইয়াক যিমান পাৰে শক্তিশালী কৰিব লাগে অধ্যক্ষ মহোদয় আপুনি এটা বস্তু চাব দেই কম ইনজাষ্টিছ আপুনি মোক মিচিং অট'নমাছ কাউন্সিল কৈছে মই যদি আজি সুধোঁ যিকোনো সদস্য এজনক সুধোঁ ভুৱন পেগু কোন হয় বুলি ক'লে এজন মিচিং মানুহ বুলি ক'ব মিৰি মানুহ বুলি নকয় কিন্তু অধ্যক্ষ মহোদয় এই হিষ্টৰিকেল কথাটো এইটোৱে মই ক'ব বিচাৰিছোঁ আজিও সংবিধানত শ্বেডিউল ট্ৰাইব লিষ্টত মিচিং শব্দ নাই মিৰি বুলি আছে আৰু মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিম যোৱা 2 বছৰ আগত ইয়াৰ প্ৰপ'জেল মিৰি সংশোধন কৰি মিচিং কৰিব লাগে বুলি প্ৰথমবাৰ এইখন চৰকাৰে এই 75 বছৰত চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ প্ৰেৰণ কৰিছে আৰু এতিয়া সংশোধনী প্ৰক্ৰিয়াত আছে আগৰ চৰকাৰ বুলি এইটো আমাক ৰেষ্ট'ৰ কৰাৰ কাৰণে আমাৰ প্ৰাইড আমাৰ আইডেণ্টিটি আমাক ৰেষ্ট'ৰ কৰাৰ কাৰণে কিয় চেষ্টা নকৰিলে এই কথাবোৰ কিয় চিন্তা নকৰিলে এতিয়া আপুনি চাওকচোন অধ্যক্ষ মহোদয় কোনোবাই যদি হঠাৎ মিচিং মানুহ এটাক এই মিৰি বুলি কয় গাত নালাগিবনে কিন্তু সংবিধান কিন্তু মিৰিয়ে আছে অধ্যক্ষ মহোদয় চ' সেইকাৰণে মই আজি এটা কনচেনচাছ সিদ্ধান্ত হোৱাটো বিচাৰিছোঁ আৰু আপোনাৰ নেতৃত্বত কেন্দ্ৰ চৰকাৰলৈ বা পাৰ্লিমেণ্টত এটা এপিল যাব লাগে যে মিৰি শব্দটোত সংশোধনী আনি মিচিং সোনকালে এই বছৰৰ ভিতৰতে কৰি দিব লাগে বুলি এটা পেটিশ্যন যোৱাটো বিচাৰিছোঁ ইয়াৰ কিয় মই এইকাৰণে কৈছোঁ যে হোৱাট ইজ আইডেণ্টিটি এই নামবোৰ আমাৰ আইডেণ্টিটি হয় আমাৰ পৰিচয় হয় কালচাৰ ইজ আৱাৰ আইডেণ্টিটি আৰু ফেইথ ইজ আৱাৰ আইডেণ্টিটি ইফ উই লুজ আৱাৰ ফেইথ উই লুজ আৱাৰ আইডেণ্টিটি আৰু লাহে লাহে আমি নাইকিয়া হৈ যাম অধ্যক্ষ মহোদয় এইকাৰণে যিখিনি সংশোধনী আনিছে কাউন্সিলক শক্তিশালী কৰাৰ কাৰণে আনিছে আৰু যিখিনি সংশোধনী আনিছে এইটো মই ভাবোঁ যে ৰক্ষা কৱচটো আৰু ষ্ট্ৰেংথেন কৰাৰ কাৰণে এই কাউন্সিলসমূহকো শিডিউলৰ অধীনত সোনকালে অনাটো দৰকাৰ বুলি মোৰ ফালৰ পৰা এপিল জনাই মই এইটো আহ্বান জনাই মই এই সংশোধনীৰ পক্ষত মই বক্তব্য ৰাখি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ